दासिमाव सोर पार्टिया टटेल नाम्बार बयनिफ्राय बांसिन लिड लानानै दं बा बांसिन मोननानै दङ दा सानबाय थानायाव सोरहा बांसिन जानानै दं नैबेखौ आं देखायनो थांगासिनो दं रायजोफोर बेनिनो जोंनि गोबांथार सोरबा लिडारफोरा गोबां दुग्गानानै लादोंमोन स्पट निउस जेरावहाय कारेन्ट निउस सैथोयै सोलिगासिनो दं आं बेखौ नोंथांमोननो दिन्थिगासिनो दङ सोर बेसेबां आरो बेबायदि थाङोब्ला बिजेपियानो माबा मारसिगोन नामा गभर्नमेन्ट सालायनायाव बेखौबो खोमा साफ्रायसिगोन नामा नैबेखौ गोबाङा सोंलु खालामदों थ' मा ससेब्लाबो थाबैनो नोंथांमोना मिथिनो मोनगोन दासिमनि राउन्डआव ইউপিপিএল দলে 13টা পৰিষদীয় সমষ্টিত আগবাঢ়ি আছে আৰু বিজেপি দলে 10টা পৰিষদীয় সমষ্টিত আগবাঢ়ি আছে অৰ্থাৎ চৰকাৰ গঠন কৰিব পৰাকৈ হেয়া লাগিলে বিপিএফে হওক বা ইউপিপিএল দলে হওক এতিয়া কিন্তু কোনো দলে মেজিক নাম্বাৰ স্পৰ্শ কৰা নাই গতিকে হয়তো বিটিচিত এইবাৰো কিং মেকাৰ হবলৈ গৈ আছে বিজেপি দলে দেখিবলৈ পোৱা গৈছিল ধাৰাবাহিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৰাইজক প্ৰতিশ্ৰুতিৰ উপৰি প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি দিলীপ শইকীয়ালৈকে প্ৰতিগৰাকী মন্ত্ৰী বিধায়কে বিটিচিত ধাৰাবাহিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছিল ধাৰাবাহিকভাৱে কিন্তু বিটিআৰবাসীক প্ৰতিশ্ৰুতিৰ উপৰি প্ৰতিশ্ৰুতি দিছিল আৰু তাৰ পিছতে আজি নিৰ্বাচনী ফলাফল দেখিবলৈ পোৱা গৈছে বিপিএফ দলে 17খন আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তলৈকে আৰু ইউপিপিএল দলে 13খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু বিজেপি দলে 10খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথম পৰ্যায়ত দেখিবলৈ পোৱা গৈছিল বিপিএফ দলে মেজিক নাম্বাৰ অতিক্ৰম কৰিছিল প্ৰায় 23খনকৈ আসনত বৃহৎ অগ্ৰগতি লাভ কৰিছিল বিপিএফ দলে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে 23খনকৈ আসনত বৃহৎ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰেক্ষাপট সলনি হৈছে এতিয়া হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে মাত্ৰ 17খন আসনত অগ্ৰগতি লাভ কৰিছে তাৰ বিপৰীতে কিন্তু ইউপিপিএলৰ এতিয়া উত্থান হোৱা দেখিবলৈ পোৱা গৈছে ইউপিপিএল এই পৰ্যন্ত 13খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু বিজেপি দলে 10খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে অৰ্থাৎ চৰকাৰ গঠন কৰিব পৰাকৈ এই মুহূৰ্তত কোনো দলে কিন্তু মেজিক নাম্বাৰ স্পৰ্শ কৰিব পৰা নাই যেহেতু চৰকাৰ গঠন কৰিবলৈ যিকোনো ৰাজনৈতিক দলকে হেয়া লাগিলে বিপিএফ দলে হওক বা ইউপিপিএল দলে হওক বা বিজেপিয়ে হওক 21খনকৈ আসন দখল কৰিব লাগিব গতিকে যেহেতু চৰকাৰ গঠন কৰিব পৰাকৈ এই মুহূৰ্তলৈকে কোনো ৰাজনৈতিক দলে মেজিক নাম্বাৰ স্পৰ্শ কৰা নাই গতিকে হয়তো চৰকাৰ গঠন কৰিবলৈ যিকোনো দলকে অন্য ৰাজনৈতিক দলৰ প্ৰয়োজন হ'ব আৰু এই মুহূৰ্তলৈকে যি আপডেট আহিছে যি শেহতীয়া তথ্য আহিছে বিপিএফ দলে পৰ্যন্ত 17খন আসনত অগ্ৰগতি লাভ কৰিছে ইউপিপিএল দলে 13খন আসনত আৰু বিজেপি দলে 10খন আসনত অগ্ৰগতি লাভ কৰিছে গতিকে চৰকাৰ গঠন কৰিব পৰাকৈ হয়তো কোনো দলে মেজিক নাম্বাৰ অতিক্ৰম কৰিব নোৱাৰিব পাৰে 21খন আসন অকলে কোনো ৰাজনৈতিক দলে লাভ কৰিব হয়তো নোৱাৰিব পাৰে গতিকে হয়তো বিটিআৰত এইবাৰ বিপিএফ দলে চৰকাৰ গঠন কৰক বা ইউপিপিএল দলে চৰকাৰ গঠন কৰক প্ৰমোদ বড়ে চিএম হওক বা হাগ্ৰামা মহিলাৰে হওক কিন্তু চৰকাৰ গঠন কৰিবলৈ হয়তো বিজেপি দলৰ প্ৰয়োজন হ'ব গতিকে বিজেপি দল এইবাৰো বিটিচি নিৰ্বাচনত কিং মেকাৰ হ'বলৈ গৈ আছে নেকি এতিয়া ৰাইজৰ মনত এই প্ৰশ্নৰ উদয় হৈছে ৰাইজৰ মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বিটিচি নিৰ্বাচনত পুনৰবাৰ কিং মেকাৰ হ'বলৈ গৈ আছে নেকি বিজেপি দল